নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আজি ভিডিঅ' লৈ কিনে আহিলোঁ। আচলতে বহুত দিন ভিডিঅ' দিয়া নাই, মোটামুটি এমাহে হ'ল ভিডিঅ' দিয়া নাই। তাহলে ব'লক আজিৰ ভিডিঅ'ত কি আছে চাই লওঁ। প্ৰথমতে এইটো দেখিছে, এইটো হ'ল ভেদাইলতা চিকেন। এইটো লোকেল মুৰ্গীৰ লগত ভেদাইলতা দি বনাইছোঁ, সেইকাৰণে ক'লা ক'লা লাগিছে বস্তুটো। প্লাছ এই লাই পাত, ঘৰৰ লাই পাত, বিলাহী, মুলি, এইটো এটা 1000 ভল্টেজ আৰু ভাত। তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাকী কেনেকুৱা আছে আপোনালোকে জনাব। বহুত দিন ভিডিঅ' দিব পৰা নাই, বহুত দিন আপোনালোকৰ লগত কথা হোৱা নাই, দেখা দেখি হোৱা নাই। এইটো ভেদাইলতা চিকেনটো বহুত আচলতে পুষ্টিকৰ হয় বস্তুটো। বম টেষ্টি হৈছে দেই। আৰু এই চিকেন ভেদাইলতাৰ ৰেচিপিটো আমি দিম, মই নিজে বনাইছোঁ, নিজে আৱিষ্কাৰ কৰিছোঁ আজি। এনে আগতে বহুতে খাইছে বাৰু। এটা অকল চিকেন আপোনাৰ ভেদাইলতা নহয়, ইয়াতে বহুত কেইটা বস্তু আছে। নৰসিংহ আছে, প্লাছ আপোনাৰ এয়া মচুন্দৰী আছে আৰু ভেদাইলতা আৰু মানিমুনিও আছে, মিক্স কৰি দিছোঁ। খাই যে এনেকুৱা মানে লাগিছে না, ক্লাছ লাগিছে একদম। আহ এটা 1000 বেছি আছে, মোটামুটি 5000 মান আছে। আমল ওলাই গৈছে একদম বা। লেগ পিস, লেগ পিস। মুলি এটা নতুন খা। মাংসটো কিন্তু বঢ়িয়া লাগিলে খাই। বনাইছে আকৌ বঢ়িয়া। মালটো কিন্তু আল্টিমেট হ'ল। মই ভাবি আছিলোঁ যে কেনেকুৱা হ'ব মালটো। মালটো কিন্তু বঢ়িয়া হৈছে দেই। পিঁয়াজ পাইছোঁ। একদম ঘৰৰ লাই পাতটো। ভাত লাগিব নেকি? ভাত লাগিব ভাই, বঢ়িয়া হৈছে। মাল খাই একদম ধুনীয়া লাগিছে। গতিকে ভাত বনতা হে, ভাত আৰু বনতা হে।
আৰু আপোনালোকে ক'ৰ পৰা চাই আছে জনাব। এইটো হিচাপতকৈ বেছি জাল আছে। আপোনালোকে ঘৰত ট্ৰাই কৰিব এদিন ভেদাইলতাৰ লগত, ভেদাইলতা নৰসিংহৰ লগত মুৰ্গী মাংস, লোকেল মুৰ্গীটো দেই, ব্ৰইলাৰ নহয়। এনেকুৱা চাট লাগিছে না, এই বাপৰে বাপ। আৰু বস্তুটো কিন্তু হেল্ডি হয়, তো খুব বঢ়িয়া বস্তু। আজিলৈ এৰিছোঁ, নমস্কাৰ। ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে আপুনি ক'ৰ পৰা চাই আছে আপোনালোকে জনাব, আৰু মই চাই লওঁ যে আমাৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে, অসমৰ কোন জেগাৰ পৰা, আৰু ছাপোৰ্ট কৰিব দেই। আৰু ইয়াৰ পিছত নেক্সট কি ভিডিঅ' লাগে, কেনেকৈ বনাব লাগে আপোনালোকে কমেণ্ট কৰি জনাব দেই, সেই হিচাপে চেষ্টা কৰিম বনাব।